এজন মানুহে প্ৰায়ে ফুটপাতৰ কাষত বহি কমলা টেঙা বেচা বুঢ়ী এগৰাকীৰ পৰা কমলা টেঙা কিনে। বুঢ়ীগৰাকীয়েও ওজন কৰি কমলা দিয়ে। মানুহজনে কমলাখিনি বেগত ভৰাই লৈ বুঢ়ীগৰাকীক দিবলগীয়া পইচাখিনি দিয়ে। তাৰ পাছত বেগৰ পৰা কমলা এটা উলিয়াই লৈ বাকলি গুচাই এটা কোঁ উলিয়াই মুখত ভৰাই। ইচ, কমলাটো বৰ টেঙা, মুখত দিবই নোৱাৰি। মানুহজনে কয়, টেঙা হ'বই নোৱাৰে। বুঢ়ীগৰাকীয়ে উত্তৰ দিয়ে, লওক তেনেহ'লে আপুনিয়ে খাই চাওক বুলি মানুহজনে কমলাটোৰ বাকী থকাখিনি বুঢ়ীগৰাকীৰ পিনে আগবঢ়াই দিয়ে। বুঢ়ীগৰাকীয়ে হাত পাতি লয় আৰু একো একোকৈ মুখত ভৰাই প্ৰতিবাদ কৰি কৈ উঠে, ইমান মিঠা, টেঙা বুলি মিছাতে আপত্তি কৰে। ইতিমধ্যে মানুহজন হাতত বেগটো লৈ আঁতৰি যায়। প্ৰতিবাৰে এনেদৰে চলি থাকে। এদিন মানুহজনক পৰিবাৰে সুধিলে, সেই বুঢ়ীগৰাকীয়ে কেতিয়াও টেঙা কমলা নেবেচে। তেওঁ বেচা কমলাবোৰ দেখোন সদায় অতি মিঠা। তেনেহ'লে আপুনি মিছাতে টেঙা বুলি এই নাটকখনো কিয় কৰে? হাঁহি এটা মাৰি মানুহজনে উত্তৰ দিয়ে, সেই দুখীয়া বুঢ়ী মানুহগৰাকীৰ কোনো নাই, অতি দুখীয়া। বাটৰ কাষত বহি কমলা টেঙা বেচে, কিন্তু নিজে হয়তো পানী এটুপিও নাখায়। গতিকে মই মোৰ কিনা কমলাৰ পৰাই বুদ্ধি কৰি বুঢ়ীগৰাকীক কমলা এটা খুৱাওঁ। তেওঁৰ লোকচান নহয়, পৰিবাৰে শলাগি থলে। কমলা বেচা বুঢ়ীগৰাকীৰ কাষতে বহি পাচলি বেচা মানুহ এজনে কথাটো সদায় লক্ষ্য কৰে। তেওঁ এদিন বুঢ়ীগৰাকীক সুধিলে, আপুনি সেই মানুহজনক কমলা জুখি দিওঁতে সদায় অলপ বেছিকৈ কিয় জুখি দিয়ে? মানুহজনে দেখোন আপোনাৰ কমলাবোৰ সদায় টেঙা বুলিহে আপত্তি কৰে। বুঢ়ীগৰাকীয়ে হাঁহি মাৰি উত্তৰ দিলে, মই সকলো বুজি পাওঁ। মানুহজনে আচলতে মোক মাকৰ নিচিনা মৰম কৰে। মোক কমলা এটা খুৱাবলৈকে তেনে অভিনয় কৰে। মই জানিও নজনা ভাও ধৰি থাকোঁ। যেতিয়া মানুহজনলৈ কমলা টেঙা ওজন কৰোঁ তেতিয়াই মই বেছিকৈ নিদিওঁ। মানুহজনৰ মৰমৰ শক্তিয়ে আকৰ্ষণ কৰি তৰ্জনীখন তেওঁৰ পিনে অধিককৈ নমাই দিয়ে। গতিকে এটা কমলা বেছিকৈ উঠে। এৰা সৰু সৰু মৰমৰ কাৰ্যবোৰে আমাৰ জীৱনটো, আমাৰ পৰিৱেশটো, আমাৰ পৃথিৱীখন অধিক মধুৰ কৰি তুলিব পাৰে। ধন্যবাদ।